নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ মই পচলা আচাৰ কেনেদৰে প্ৰস্তুত কৰোঁ। তাৰ বাবে মই লৈছোঁ এটা জাহাজী কলৰ পচলা, ভোট জলকীয়া, নিমখ, মছলা আৰু মিঠাতেল। নিমখত থোৱা পচলাখিনি নিমখৰ পৰা উলিয়াই এতিয়া মই ৰ'দত দিলোঁ। শুকুৱাই ল'লোঁ, মছলাখিনিও মিক্সিত বটি ল'লোঁ। লগতে মই ভোট জলকীয়া কেইটা অলপ নেমু ৰস দি মিক্সিত বটি লৈছোঁ। লগতে মই আচাৰৰ কাৰণে অলপ নহৰু লৈছোঁ। নহৰুটো আপোনালোকে যদি খাই ভাল পায় দিব পাৰে। কেৰাহীখন গৰম হোৱাত মই পৰিমাণ অনুযায়ী ইয়াত তেল দি দিলোঁ। তেলখিনি গৰম হোৱাত মই এতিয়া জুইটো অফ কৰি দিম। অফ কৰি দি এতিয়া মই আচাৰখিনি বনাবলৈ আৰম্ভ কৰিম। আচাৰখিনি ঠাণ্ডা হোৱাত মই বৈয়ামত ভৰাই থলোঁ। বৈয়ামকেইটা আপোনালোকে চিচাৰৰ বৈয়াম ৰাখিব, কাৰণ চিচাৰৰ বৈয়ামত আচাৰ সোনকালে বেয়া নহয়।
এটা পচলাৰ পৰা মোৰ 3 গ্ৰাম আচাৰ ৰেডি হৈ গ'ল। 2 দিন ৰ'দত দিয়াৰ পাছত এই আচাৰ আমি খাব পাৰিম। সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যদি আগলৈ আৰু এনেকুৱা ভিডিঅ' চাব বিচাৰে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।